চেনেল বিবেক ব্লগ। আজি আমি অলপ ওলাই যাম বাহিৰত। কিবা বোলে দাৰা গাঁৱৰ নিচিনা এখন গাঁও আছে বোলে, তাতে নিজৰা আছে। তাকলৈকে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই থাকিব। গোটেই মাছ মানে বিদ্যুৎ আহি পালা মানে মচলপুৰত মই আছিলো যে ৰখি থাকাতে আৰু একগিৰি মানুহতে সোমাই গেলি, সেইকাৰণে আৰু ৰখবা লগা হৈছে। চুপ খাই আছে এতিয়া, ম'ম' খোৱা হ'লে চুপ চুপা যে খাই আছে ম'ম' এতিয়া খাব পাইছে, আমি খোৱা হ'লে যামে যাই পামে। এতিয়া আমি অলপ ৰখলো, এতিয়া ৰখি গ'লো গোটেই সদায় কৰলাক মানে কি চায়াত ৰখলো আমি। এখন দাৰাগাঁও গেট, এইটো অফিচ, এইটো টিকট কাটব লাগে। দাৰাগাঁও গেট এখন। আহি পালোঁ, চাওক ধুনীয়া প্লেচ আছে। চাওক এই আগত গা ধুব পাৰিব, এই চাওক পানী যাই আছে, গা ধুব আৰু ধুনীয়া জেগা আছে ইয়াতে। আমি গোটেইকেইটা আহি পালোঁ আছে। পেণ্ট আৰু গেঞ্জি পিন্ধি গা ধুব আহিছোঁ তাতে নিজৰাত। চাই থাকক ভিডিঅ'টো আৰু এই গা ধোৱাটো দেখাওঁ আপোনালোকক। চবফালে আহনো আহিছে, গেঞ্জি পিন্ধি আহিছে চব, হাতে হাতে হেলমেট। কিবা কৰি পাৰ হৈ আহিলোঁ। এতিয়া আমি গা ধুব লাগিব এই আগত, যাতে গা ধুব লাগিব এই আগত গা ধুব লাগিব আমি। এই পানীটো বেছি ধাৰ হৈ আছে যি তাতে। চাওক মোক চাওক বিদ্যুতক এতিয়া পানী আনিব লগা হৈছে। চাওকচোন গা ধুই আছোঁ পানীতে আৰু এতিয়া পানীবিলাক অলপ কিবা নিমখ লাগে পানীটো, আৰু মানে কি গা ধুই ভালে লাগে। মই এতিয়া বেছি ফালে যাওক। পানী যাওক, পানী কিনা ঠাণ্ডা পানী, একদম ঠাণ্ডা পানী যাওক। আচ্ছা ফটো মাৰি আছে, ফটোটো সঞ্জিত আছে। আমার বিদ্যুৎ আছে, পানি কেনে ভালো আছে, আমার বেশি ক্লিন আছে। पानी का
লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আমি দাৰকত আহিছিলোঁ ভিডিঅ'টো ভালদৰে চাব